গুড ইভিনিং গাইজ। এয়া সন্ধিয়া হ'বলৈ হ'ল, 4টা বাজি গ'ল আৰু বহি আছোঁ বাৰাণ্ডাতে। কি কৰোঁ কি নাই ভাবি আছোঁ। মেডিকেলো যাব লাগে। মোৰ মাক অইল মেডিকেলত ভৰ্তি কৰা হৈছে অলপ গাৰ ৰোগৰ কাৰণে, কিবা প্ৰব্লেমৰ কাৰণে। সদায় যোৱা হৈ থাকে, আজি কিন্তু যোৱা নাই বৰ্তমানলৈকে। এতিয়া যাম অকণমান মালে চাহ আৰু লগতে পকৰি অলপ বনাই লৈ যাম বুলি ভাবিছোঁ। বাৰাণ্ডাতে বহি আছোঁ, সেয়া ওলাই তেনেকুৱাকৈ ৰেডি হৈ আছোঁ বুলি ক'ব পাৰি আৰু। পকৰিটো গৰম গৰম বনাম আৰু লৈ যাম। আৰু স্কুটিখনো ঘৰত যিহেতু নাই, সেইটো কাৰণে ৰৈ দিছোঁ অলপ। তাকে ভিডিঅ'টোকে বনাওঁ বুলি ভাবিলোঁ। দেখুৱাওঁ লগতে আজি পকৰিটোনো কেনেকুৱাকৈ বনাইছোঁ আৰু কি কি দিছোঁ লগতে শ্বেয়াৰ কৰোঁ। খাবলৈ কেনেকুৱা হয়, টেষ্টি হয়, সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু নৱেম্বৰ মাহত মই নাৰ্জী ফুল আনিছিলোঁ পুলি কেইটামান, আপোনালোকক দেখুৱাইছিলোঁৱেই ৰোৱা, কিন্তু মোৰ বাঢ়িবলৈ নাপালে মানে কি, আমাৰ ঘৰৰ বেক চাইডে বেলিটো ৰ'দটো ওলায়। সেই গতিকে অলপ ঠাণ্ডা ছিজনত যিহেতু ফুল লগালে মানে অলপ ফুলবিলাক ৰ'দ পাব লাগে, কিন্তু মোক ৰ'দ নপৰেই তেনেকুৱা জেগাত মই লগালোঁ। সেই গতিকে ফুলাটো বহুত লেট হ'ল, তথাপিও ফুলিছে বাৰু। মই ফুলিলে দেখুৱাম বুলি কৈছিলোঁ আগৰ ভিডিঅ'ত, সেইটো কাৰণে মই আজি দেখুৱাওঁ বোলো কেনেকুৱাকৈ ফুলিছে। তাকে ভিডিঅ'টো বনালোঁ সেইবুলি আৰু, তেনেকুৱাকৈ বিশেষ একো নাই। তাকে ফুলখিনিও দেখুৱাওঁ, লগতে পকৰা অলপ বনাওঁ, সেয়াই শ্বেয়াৰ কৰিলোঁ অকণমান। তেনেহ'লে ব'লক ফুলো দেখুৱাওঁ, লগতে মই কিটচেনলৈ গৈ পকৰাখিনি বনাই লওঁ। এয়া ইমানেই হ'ল, বাঢ়িবলৈ নাপালে, একদম চাপৰ। এতিয়া নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চে সোমালে। 4 মাহত ইমানটো হৈছে। একেবাৰে ৰ'দ নপৰে আমাৰ এইডোখৰত। তাকে চেচু কাষফালে গৰম ছিজনত আকৌ বহুত ৰ'দ পৰে আৰু একদম ফুলবিলাক মানে একদম মৰি যোৱাকৈ ৰ'দ পৰে। ঠাণ্ডা ছিজনত অলপো নপৰে আৰু। ইয়াত ফুলিছিলেহে গেলিবলৈ ধৰিলে। মই 3টা কালাৰে আনিছিলোঁ। এয়াই ইমানেই। এবাৰ ছিজন ফুল মই আনিবলৈ নহ'ল, নাৰ্চাৰীত তেনেকুৱাকৈ যাবলৈ টাইমো নেপালোঁ, কিবাকিবি ব্যস্ততাৰ কাৰণে। এয়াই আৰু। পকৰি বনাবলৈ মই আগতে পেষ্টটো ৰেডি কৰি থৈছিলোঁ আৰু এতিয়া অকল চাকি দিম। ইয়াত মই বন্ধাকবি দিছোঁ আৰু পিঁয়াজ, জলকীয়া, অকণমান বেকিং পাউডাৰ আছে আৰু ইয়াত মই বেচন দিয়া নাই, আটা দিছোঁ। আটা দি আৰু অকণমান ৰিফাইন তেল, নিমখ, হালধি আৰু কালাৰ জলকীয়া। তাৰপাছত এইখিনি গোটেই মিশ্ৰণটো বহুত হাতেৰে আপোনালোকে এনেকৈ সানিব লাগিব, বহুত সানিব লাগিব। সানি পেলাই আপোনালোকে ৰাখি থৈ দিব। ৰাখি থৈ আধা ঘণ্টামান পিছত আপোনালোকে বনাব। পকৰিটো বহুত ধুনীয়া হয়, খাবলৈ মচমচীয়া হয়, মানে বহুত টেষ্টি হয়। মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে। তেনেহ'লে তেলত দিওঁ। এফালে মোৰ তেল গৰম হৈ গৈছে। এয়া নমাব পৰা হৈ গৈছে। এতিয়া নমাই দিওঁ। বহুত ধুনীয়া হৈছে, চাওকচোন, মানে টেষ্টি। মই প্ৰায় বনাই খাই থাকোঁ বন্ধাকবি দি এনেকুৱা পকৰা। বহুত টেষ্টি লাগে সঁচাকৈ। আপোনালোকে ট্ৰাই কৰি কিনে খাই চাব। বাকীখিনি মই এই ধৰণে চব বনাই পেলাওঁ। ইফালে আকৌ চাহ বহাই দিওঁ। আজি ৰঙা চাহ লৈ যাম। মাক এইকেইদিন মই গাখীৰ চাহে লৈ গৈ আছোঁ আৰু আজি ভাবিলোঁ পকৰিৰ লগত ৰঙা চাহে ভাল হ'ব আৰু তেজপাত এখিলা দি দিছোঁ। ইমান টেষ্টি সঁচাকৈ দেই, বহুত টেষ্টি। আপোনালোকে বনাই চাব, সঁচাকৈ বনাই কিনে খাব, বহুত টেষ্টি হয়তো। বন্ধাকবি পকৰি সঁচাকৈ বহুত টেষ্টি।
আটা গুড়িটো বেছি নিদিব, বন্ধাকবি আৰু পিঁয়াজটো সৰহকৈ দিব আৰু একেবাৰে অকণমানি আটা দি পেলাই পূৰা আপোনালোকে সানিব, বহুত সানিব, বেকিং দিব অকণমান, তেতিয়াহে টেষ্টি হয়। আটাটো বেছি দি দিলে মানে খাবলৈ টেষ্টি নহয়। মেডিকেললৈ বুলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া মোৰ স্কুটিখনো আহি গ'ল আৰু মা আহা আকৌ, দেৰি হৈছে নহয়, চাহ খাবলৈ এতিয়া তাতে খাব চাহ, বলক। এইজনী মা ওলাইছে বিয়নীয়েকক চাবলৈ বুলি, মেডিকেললৈ বুলি, বলক দেৰি হ'ব নহ'লে এতিয়া 6টা বজাত ওলাবলৈ দিব এতিয়া। বলক, আহিবা হা।